ছবিখনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত কইনাজনী বিউটিফুল। এটি জোৰকে হাত চাপৰি দিবলৈ অনুৰোধ জনালো সকলোকে। আচলতে তহঁতক মোৰ আনিবলৈ মনেই নাছিলে। ওই ৰাইজখনে গিৰিপ মাৰি ধৰিলে বুলি আনিবলগীয়া হ'ল। হা কি কৈছ? তহঁত নাহত এইটো আকৌ কেনেকুৱা কথা? যোৱা হ'ল এই বুঢ়া বুঢ়ী সময়খনত কি
পিছে 2 লাখ কেইটা কাটিলা 2 লাখ আপোনাৰ 8টা আঠটা কোনে কাটিব কামত ফাং ফুং কৰিলে মই বৰ বেয়া পাওঁ দেই পিছে এইফালে আহাচোন পিছে মোক ভোজনিবা যোগাৰ কৰিছানে নাই বা ভোজনী আছে নহয় ভোজনি বা কি কিনিছা আপোনাৰ চাউল 5 কেজি এই নিমখ হালধি আলু পিঁয়াজ গোটেইখিনি আছে চাউল চাগে কম তুলতকৈ অলপ ধৰি দিবা আৰু পাৰিলে গেঞ্জি এটা গামোচা এখন চেলেং এখন ধুতি এখন পালে বৰ ভাল হয় আৰু গামোচা চেলেং ধুতি গোটেই সোপা লাগিব হ'ব দে মিলাই দিব লাগিব পিছে মোক খোৱা ব্যৱস্থাটো কৰিব লাগিছিলে খোৱা বোৱা ব্যৱস্থাটো কোন ক'ত আছ তেওঁক খুৱাবলৈ নিয়াই নাই যে সোনকালে আছোন কৃষ্ণ কৃষ্ণ হৰি হৰি আবি হৈছো ঘপককে চুই নিদিবা কিন্তু মই আবি হৈছো এটা গ্ৰহণ নকৰো নহয় পাৰি বলা পিছে তুমি বা গ্ৰহণ কৰিলানে নাই বা মোৰতো হ'ব বাৰু তেওঁ আপুনি যাওকচোন খাই লওকগে সোনকালে তেন্তে আৰু ডকচিমালৈকে মাৰি দিম গাড়ী তহঁতে খালি হ'বলা এই মোৰ তেওঁক খুৱাই মোৰ কিবা এটা খাই লওঁগৈ गोरे मुखड़े पे काला काला चश्मा अरे गोरे गोरे मुखड़े তহঁতে ইয়াত নাচিব কি আছ ইফালে কইনা নাই কইনা ওচৰত তহঁতৰ এজনীও নাই কইনা বোৱা কি হ'ব
ধন্যবাদ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ